Hello viewers, মই আজি এটা ডিমাৰ বাকলিৰ এটা আইটেম বনাই দেখাম চাওক ডিমা আমি খাই কিনে বাকলিটি পেলাই দিও গটিকে আজি মই সেই বাকলিখিনি বহু দিনৰ পৰা মই ষ্টৰ কৰি ৰাখি দিছিলো আজি মই এইখিনি দি এটা আইটেম বনাই দেখাম যেটো মই ঘৰত সজাই থব পাৰিম বটলত এনেকে দি সজাই থব পাৰিম আৰু এটা কামত এটো লগাব পাৰে এটো একদম মিহিন কৈ গুড়া কৰি লৈ আপনি গছৰ গুড়ি দি দিব চাব গছডাল খুব লহপকে ডাঙৰ হ'ব ফলৰ গছলে ফল লাগিব ফুলৰ গছলে ফুলো ধুনিয়াকে লাগিব আহকচোন মই এতিয়া কেনেকে বনাও চাও মই ডিমাৰ বাকলিখিনি মই ষ্টৰ কৰি ৰাখি দিছিলো ডিমাটো খাই এটো ৰাখি থৈছো এটা এইখিনি মই একদম মিহিন কৰি এনেকে আৰু মিহিন কৰি লম মই মিক্সিত পেস্ট কৰি লম পেস্ট ঠিক নহয় মিক্সিত গুড়ি কৰি লম একদম মিহিন কে গুড়ি কৰি লম আহকচোন মই মিক্সিত গুড়ি কৰি লম এইখিনি এটো সব মই মিক্সিত গুড়ি কৰি লৈছো এইখিনি মই সব গুড়ি কৰি লৈছো এনেকে যিবিলাক ডাঙৰ আছে এইবিলাক এক সাইড কৰি থৈ দিব চাই লওক এনেকে কৰি লম মই এতিয়া আহক মই প্ৰসেস কৰো এনেকে মাটিটো এনেকে খান্দি লৈ তাৰ পিছত ইয়াৰ পৰা এই ডিমাৰ গুড়িখিনি এনেকে লব লৈ কেনে এনেকে চাৰিফালে দিব এনেকে দিলে হার হয় এটো ফুলবিলাক ধুনিয়াকে ফুলিব আৰু এনেকে বেছিকে দিব অলমান এইটো আগতে খান্দি লব চাব বহুত ফুল ফুলিব হাৰৰ কাম কৰে এনেকে দি চাবচোন ডিমাৰ বাকলি পেলাই নিদি এনেকে ফুল গছ ফল গছত দি চাব এটা চাও মইখিনি ডিমাৰ বাকলিখিনি গুড়ি কৰি লৈছো ইয়াৰ কাৰণে লাগিব এনেকা ষ্টিক লাগিব বা যিকোনো বা নাইবা গুনা এনেকে লৈ লব ব্ৰাছ লাগিব তাৰপিছত ফেব্ৰিক কালাৰ লব এতিয়া আহক মই প্ৰসেস কৰো তাৰ পিছত লাগিব আপোনাৰ আৰু এটা বস্তু লাগিব এটো হৈছে পেপাৰ টেপ দি মই প্ৰথমতে এটো এই জুঙাৰ ফালে নলও এই ফালে লম পেপাৰ টেপ দি মই এনেকে মেৰাই লম এনেকে টানকে মেৰাব এনেকে গুটিখিনি নেমেৰাই মই আধাখিনিও মেৰাব পাৰো গুটিখিনিও মেৰাব পাৰো চাওক মই আধাখিনিলৈকে মেৰাইছো আকৌ এবাৰ মেৰাই মই এতিয়া ওপৰলৈ যাম এনেকে ডাবল কে মেৰাম চাওক অলপ টানকে টানি লব মই তিনিবাৰ মেৰাম আকৌ এবাৰ মেৰাম এতিয়া এটো মই ছিঙি দিম এনেকে মই গুটেই কেডাল মই মেৰাই লম এতিয়া চাও গুটেই কেটা মই তেনেকে কৰি ললো
পেপাৰ টেপ যাৰ পেপাৰ টেপ নাথাকে তেতিয়াহ'লে তেওঁলোকে কাপোৰেদিও আঠা লগাই কাপোৰেদি মেৰাই ল'ব পাৰে এতিয়া আহক এতিয়া সেকেন্ড স্টেপটো দেখাও এতিয়া মই গ্লু গান ব্যৱহাৰ কৰিম চাই লও এতিয়া ইয়াতে গুটেই মই গ্লু গান লগাম চাব চাব হাতত যাতে গ্লু গান লাগি না যায় চাব এতিয়া মই ইয়াতে এনেকে মেৰিয়াই দিম চাওক এইটো শুকোৱাৰ পিছত মই আৰু এক কুট মাৰিম চাব যাতে হাতত লাগি না যায় গ্লু গান চাব আকৌ মই মাৰিছো এটা চাব আকৌ এনেকে দিব চাওক এনেকে লব এতিয়া মই এনেকে গুটি কেটা কৰি লম একদম ঠাণ্ডা হ'ব দিব লাগিব চাওক এনেকে ঠাণ্ডা হ'ব দিম আৰু এক কুট মাৰিম মই ইয়াতে এতিয়া মই গুটি কেটা কৰি লম এতিয়া চাওক গুটি কেটা মই কৰিলো আৰু এক কুট দিম মই ইয়াতে এটো শুকাই গৈছে চাওক এতিয়া মই আৰু এক কুট দিম তেতিয়া হকত দেখা যাব অলপ মোটা হ'ব চাওক যিমান মোটা কৰিব বিচাৰে বা যিমান হকত কৰিব বিচাৰে সিমানে হ'ব এবাৰ নহয় দুবাৰ নহয় চাৰিবাৰো দিব পাৰে পাঁচবাৰো দিব পাৰে চাব এইটো চাওক এইটো মই ডাবল কোট দিছো এনেকে অলপ হেঁচি হেঁচি দিব এনেকে মই সকলোখিনিতে ডাবল কোট দি লম এতিয়া চাওক মোৰ এইকেইটা হৈ গৈছে এতিয়া মই এইকেইটা কালাৰ কৰিম চাব এটা এটাকে কালাৰ কৰিম ফেব্ৰিক কালাৰ কৰিম এইটো ফেব্ৰিক কালাৰ বিভিন্ন ৰকমৰ কালাৰো কৰিব পাৰে এটা কালাৰো কৰিব পাৰে চাব মই কালাৰ কৰিম চাব প্ৰথমতে এটা লৈ লওঁ প্ৰথমতে মই ৰেড কালাৰ লম চাওক ৰেড ললো অলপ শুকাব দিব ভালকে শুকালেহে ভাল লাগিব চাওক ওপৰখিনি মই
বগাৰ লগত অকমান ৰঙা কালাৰ মিক্স কৰি লম মিক্স কৰি এইটো চাওক প্ৰথমতে ৰঙা কালাৰ কৰি লৈছো তাৰ পিছত লাইট পিংক মাৰিম বেছিকে বগা লৈ তাত অলপ ৰঙা কালাৰ মিক্স কৰি দিছো পিংক হৈ গৈছে চাওক ডিমাৰ বাকলি বুলি গমে নাপায় এতিয়া চাওক আৰু এটা বেলেগ লম এটোত মই ইয়েলো মাৰিম ইয়েলো আৰু ৰেড মিক্স কৰি দিম অলপ ইয়েলো লম অলপ ৰেড লম কালাৰটো নিজৰ ওপৰত কেনেকা কালাৰ দিব চাওক এতিয়া চাব মোৰ কালাৰ কৰা হৈ গল কিন্তু মোৰ কালাৰখিনি শুকোৱা নাই এতিয়া মই এই চমকি বিলাক আছে চাওক এইটো চমকি এইটো চাওক ৰেড চমকি ব্লু চমকি আছে মই ইয়াত অলপমান ছটিয়াই দিম চাব ৰঙা বিলাকত ৰঙা দিও চাব এইটো চাব অলপ অলপকে ছটিয়াই দিব চিকমিক দেখাব যাব তেতিয়া দূৰৰ পৰা একদম চিকচিকাই থাকিব অলপ অলপকে দিব চাওক চাওক ধুনীয়া চিকমিকাই আছে চাওক চিকমিকখিনি দি দিছো মই অলপ অলপ দিব বেছি ইমান দিব নালাগে এতিয়া মই এইটো থৈ দিও নেক্সট এটা লওঁ এতিয়া মই ইয়েলোটোত মই ব্লু দিম চাব চাওক ইয়েলোটোত ব্লু দিছো দেখাত ভাল লাগে চাওক এতিয়া মই গুটে কেটাতে তেনেকে দি দিম ৰেড কেটাত ৰেডে দিম এতিয়া চাওক মোৰ এইটো ৰেডি চিকমিকাই আছে এইটো চাওক এতিয়া মই এইটোত ইয়াত গ্ৰীণ টেপ লগাই দিম যেনেকে ফ্লাৱাৰত গ্ৰীণ টেপ লগাও এইখিনি চাওক এইখিনি দেখাত বেয়া হৈ আছে মই গ্ৰীণ টেপ লগাই দিম এনেকে এই টেপটোত আঠা আছে অলপ শুকালে লগাব দিব শুকালে লগাই দিব মোৰ অলপ ভিজাই আছে চাওক এতিয়া মই গুটে কেটাতে লগাই লম তেনেকে চাওক মোৰ এইকেটা ৰেডি এতিয়া মই এইখিনি ইয়াত থম চাব এইটো মই পঞ্চটো সোমাই দিম পঞ্চটো সোমাই দি এইকেটা এনেকে দিম
এইটো এনেকৈ বহাই বহাই দিম চাওক মোৰ ৰেডি ক'বই নোৱাৰিব এইটো ডিমা বুলি ডিমাৰ বাকলি বুলি চাওক খুব ধুনীয়া হৈছে দেখাত সজাই থব এনেকৈ ডিমাৰ বাকলিবিলাক পেলাই নিদিব পেলাই নিদি এনেকৈ ৰাখি এনেকৈ ঘৰত সজোৱা বস্তু বনাই থব মিডিল টেবুলত এনেকৈ দি থব সোফাৰ মিডিল টেবুলত খুবেই ভাল লাগিব ডিমাৰ বাকলি বুলি গমেই নাপায় বনাই চাবচোন মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব সাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থব তেতিয়া মই যিবিলাক আপলোড দিওঁ সেইবোৰ আপুনি আপোনাৰ মোবাইলত নিজে নিজে গৈ থাকিব মোৰ ভিডিঅ' যদি ভাল লাগে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু সাবস্ক্ৰাইবো কৰিব থ্যাংক ইউ